हेलो एभ्रिवान কি খবৰ ভালনে সকলোৰে আশা কৰিছো সকলো ভালেই আছে আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু ৰেচিপিটো সকলোৱে শেষলৈকে চাব বুলি মই আশা কৰিছো আৰু ৰেচিপিটো চাই কেনেকুৱা পালে এটা কমেন্ট কৰি জনাব মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব এতিয়া বলকচোন মোৰ ৰেচিপিটো ফালে আগবাঢ়ো মোৰ ৰেচিপিবিধ বনাবৰ কাৰণে প্ৰথমে লৈছো কেইটামান সৰু সৰু বাটৰ মাছ আৰু তাৰ লগতে কেটেমান হালধিয়া আৰু কোলা সৰিয়হ অলপ দি তিয়াই ৰখা হৈছে এইকেইটা লৈ মোৰ ৰেচিপিটো বনাম বুলি ভাবিছো সৰিয়হখিনি এয়া ভালকে ধুই ললো ধুই পেলাই মিক্সি এয়া ভৰাই ললো ইয়াতে আৰু ইয়াৰ লগত দিছো মই আদা নহৰু আৰু এটা জলকীয়া ভাল কৰি দিছো তে এইখিনি মই ভালকে প্ৰেছ কৰি তাৰ পিছত দেখাইছো কেনেকৈ কি কৰিছো আপোনালোকক লগতে অকমান পানী দি ললো তেতিয়া প্ৰেছ কৰিবলৈ ভাল হ'ব আৰু বনাবলৈও ভাল হ'ব এয়া প্ৰেছখিনি ৰেডি হৈ গ'ল আৰু মই কেনেকৈ কি কৰোঁ আপোনালোকে আগলৈ চাই থাকক এইফালে টাৱা গৰম হৈ গ'ল আৰু ইয়াতে মই অকণমান পাতলাকৈ তেল দিছোঁ মাছখিনি প্ৰথমে ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব এয়া ফ্ৰাই কৰিছোঁ মাছখিনি ভালকৈ ফ্ৰাই হোৱাত এয়া নমাই থ'লোঁ এইফালে কেৰাহীতে আকৌ অকণমান তেল দি দিছোঁ ইয়াত প্ৰেছখিনি দি দিম দিয়াৰ পাছতে সেইখিনি অকণমান জাষ্ট 1-2 সেকেন্ড অকণমান লৰাই পেলাই ভাজিলোঁ তাতে সোৱাদ অনুসৰি অকণমান হালধি আৰু অকণমান নিমখ দিলোঁ দি পেলাই আকৌ অকণমান দেৰি ভাজি দিলোঁ অকণমান জাষ্ট মানে এইবোৰ 1-2 সেকেন্ডৰহে ভাজা হৈছে ভাজিলোঁ তাতে আকৌ ফ্ৰাই কৰি থোৱা মাছখিনি মই তাত এড কৰি দিলোঁ আৰু মাছখিনি যেহেতু পেষ্টখিনি লাগিব সৰিয়হৰ যিখিনি পেষ্ট মই বনাই দিছিলোঁ সৰিয়হ আৰু আদাৰ সেইখিনি লাগিবৰ কাৰণে ভালকৈ এনেকৈ লগাই মেলি দিছোঁ যিহেতু সৰিয়হখিনি কেঁচা আছিলে সেইকাৰণে এইখিনি সিজিবৰ কাৰণে ইয়াতে অকণমান পানীও মই দি দিলোঁ পানীখিনি দি দিলে মানে অকণমান ধুনীয়াকৈ ভাজিবলৈ মানে তাতে গপতে অকণ সিজে আৰু সিজিলে খাবলৈ টেষ্টটো বেছি ভাল হয় সেইবাবে অকণমান পানীও তাৰ লগতে মই এড কৰিলোঁ এড কৰি পেলাই এনেকৈ এটা চাইডে গেছটো কমাই পেলাই এটা চাইডে এনেকৈ জাষ্ট 1-2 মিনিট মানে এনেকৈ থলোঁ তাতে মাছটো সিজি গৈছে এটা চাইডে আৰু সৰিয়হখিনিও আৰু তাৰ পাছতে আকৌ মই ইটো চাইডে তেনেকৈ পেলাই আকৌ এটাতে মাছখিনি লুটিয়াই দিলোঁ পাছত মাছটো লুটিয়াই দিব চাওকচোন কেনেকৈ গোটেইখিনি লুটিয়াই মই আপোনালোকক দেখাই আছোঁ চাওক মাছখিনি গোটেইখিনি লুটিয়াই দিলোঁ ঠিকেই ধৰিব পাৰিছেনে এয়া মাছ ৰেডিয়ে হৈ গ'ল প্ৰায় মাছৰ লগতে আজি আমাৰ দুপৰীয়া সাজত আমি কি বনাইছোঁ সকলোখিনি আপোনালোকক ভিডিঅ'টো শেষত দেখাম এইফালে চাওক ফাইনেলি মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল আৰু লগতে মোৰ থালিখনো ৰেডি হৈ গ'ল যিহেতু আপোনালোকক মই জনাইছিলোঁ মোৰ থালিখনত কি আছিলে মই জনাম বুলি দুপৰীয়া সাজত আৰু এয়া আছিলে বাহু মাছ আৰু ঔটেঙাৰ এখন জোল এয়া কেৰেলা আৰু আলু এখন ভাজি এইটো হৈছে মাছ আৰু সৰিয়হৰ এটা ৰেচিপিটো আৰু এয়া এখন মাছ ফ্ৰাই কৰিছিলোঁ আৰু লগত এটা জলকীয়া আৰু এনেকুৱা ৰেচিপিবোৰ আপোনালোকে পাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তেতিয়ালৈ ভালে থাকক সুস্থ হৈ থাকক আজিলৈ বাই